हेलो फ्रेंड्स गुड इवनिंग मैं आसो एतिया बरपेटा रोड मैं आसो এখন মন্দিৰৰ ওচৰলৈ যেখন মন্দিৰ আজি নতুনকৈ উদ্বোধন কৰি আছে তো বলক মন্দিৰটো ভালকৈ দেখাই আছো আৰু এই মন্দিৰটো আছে আপোনাৰ পুৰণি ৰাম মন্দিৰৰ ওচৰতে আৰু এইটো নতুনকৈ হৈছে একদম বহুত ধুনীয়া তো ভিডিঅ' চাই থাকক গোটেইখিনি মন্দিৰ দেখাব ভালকৈ गाइस ভিতৰৰ ফালে গৈ আছো চাওক কিমান মানুহ বহি আছে আৰু ভিতৰৰ দৃশ্যখিনি চাওক কিমান ধুনীয়াকৈ ডিজাইন বিলাক কৰিছে যিমান দূৰ সম্ভৱ এইবিলাক পেইন্টিং কৰিছে বাহিৰখিনি আৰু চাওক মানুহৰ ভিৰ চাওক আৰু চাওক এইটো শিৱ ঠাকুৰ দেখা গৈ আছে সমুদ্ৰ মন্থন হৈ আছে এইটো ফটো দেখা গৈছে আৰু এইফালে চাওক মানুহৰ সমাগম কিমান হৈছে আৰু এয়া চাওক মেইন মন্দিৰ ইমান ধুনীয়া মন্দিৰ চাওক মই অকণমান জুম কৰি দি আছো ভালকৈ চাই লওক আৰু ওচৰত চাওক পানী আহি আছে পানীৰ ব্যৱস্থা কৰিছে চাওক না কিমান ধুনীয়া মই তো সম্পূৰ্ণ মন্দিৰখিনি চালোঁ মোক বহুত ভাল লাগিল বাকি আপোনালোকৰ কেনেকুৱা লাগে মই নাজানো বাকি পানবাৰী মন্দিৰতকৈ বহুত বেছি বৰ ধুনীয়া আহক আহি চাই যাওক বহুত ধুনীয়া লাগিছে আজি উদ্বোধন কৰিছে আৰু চাওক না কিমান মানুহে সেলফি লোৱাত ব্যস্ত বাকি চাওক মই মন্দিৰৰ চাৰিফালে অলপ ঘূৰাই দেখুৱাই দি আছো আৰু কথা হ'ল ইয়াত ইমান গান বাজি আছিল সেইকাৰণে বেকগ্ৰাউণ্ড মিউজিকখিনি দিব নোৱাৰিলোঁ বাকি কি ক'ম আৰু মিউজিক বাজি থাকিলে জানেই কপিৰাইট হৈ যায় সেইকাৰণে বেকগ্ৰাউণ্ড মিউজিকটো বন্ধ কৰি দিছোঁ আৰু কি মই আহি গ'লো এতিয়া মন্দিৰৰ ওপৰলৈ আৰু মন্দিৰৰ ওপৰৰ পৰা চাওক তলফালে চালে কেনেকুৱা পৰিৱেশ কিমান ভিৰ মানুহ সমাগম চাওক যিহেতু আজি নতুন মন্দিৰ সেইবাবে চাওক না ভিৰ কিমান আৰু চাওক আগৰ ফালে জেগাখিনি ইমান ধুনীয়াকৈ বনাইছে একদম চাবলগীয়া আজি চাওক না ইমান ভিৰ আৰু দিনটো পৰি আছে আজি 5 দিন চবেই ব্যস্ত মই আছোঁ এতিয়া বৰপেটালৈ মোৰ পিছফালে চাওক মন্দিৰ কোঠাটো बहुत धुनियाকৈ বনাইছে পানবাৰী গালে এনেকৈ বনাইছে এইটো এনেকুৱা বহুত ধুনীয়া বনাইছে এতিয়া ব্লক মই আপোনালোকক মন্দিৰ ভিতৰলৈ লৈ গৈছোঁ